এছিয়াখনত মই অভাৰত চেম্পিয়নশ্বিপ কৰ্কৰ এতিয়া ক'ব গ'লে বহুতকেইখন দেশৰ পৰা আহিছিলে ৰাছিয়া আহিছিলে ইটালী আহিছিলে এনেকৈ বহুতকেইখন দেশৰ পৰা আহিছিলে কিমানজন পাৰ্টিচিপেট 100ৰ আপ আছে এতিয়া অনুভৱ মানে ভাল লাগিছিল আৰু মই তাত যাওঁতে গৈছিলোঁ আমাৰ ৰাইজৰ আশীৰ্বাদ আজি ৰাইজৰ আশীৰ্বাদ যাতে কাম আহিলে সেইকাৰণে আজি ৰাইজৰ আশীৰ্বাদ পাই মই বঙালী অসমখনৰ সেইকাৰণে মই বহুত হেপী আছোঁ যুৱ প্ৰজন্মক মই এইখিনিয়ে ক'ব খোজোঁ যে আজিকালি যিকোনো কাম কৰিলে ছাকচেছ হ'ব পাৰে সেইখিনি আজি যেনেকুৱা বডি বিল্ডিং হওক স্পৰ্টছত যিকোনো স্পৰ্টছত সোমিলেই ছাকচেছ হ'ব পাৰে সেইখিনি ক'ব তেওঁ মিষ্টাৰ ইউনিভাৰ্ছ আৰু মিষ্টাৰ এছিয়া অভাৰঅল জিকি আহিছে বহুত কষ্ট কৰিছে আৰু লাষ্ট 9-10 ইয়াৰ্ছৰ পৰা বহুত চেষ্টা কৰি আছিলে লাষ্টত গৈ পেলাই যে ইমান ডাঙৰ টাইটেল এটা পালে আমাৰ কাৰণে বহুত মানে প্ৰাউড মুমেণ্ট হয় আৰু আমি চিফ মিনিষ্টাৰ আমাৰ সৰ্বানন্দ সোণোৱাল ছাৰকো থেংকছ ক'ব বিচাৰিম কেলেকি তেওঁ আমাক মানে বেষ্ট উইচেছ দিছিলে আৰু আমি মানে ডেফিনেটলি বহুত হেপী ফিল কৰিছোঁ আৰু বহুতখিনি মানুহে আমাক হেল্প কৰিছে মাতাৰ আশীৰ্বাদত তেওঁ মানে আগবাঢ়ি গ'ল আৰু যেন আগলৈ আৰু মানে আৰু ছাকচেছ হয় সেইটোৱে আৰু আপোনালোকে ছাপোৰ্ট কৰক